Hello viewers, welcome to my channel MH Series Blogs. আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ অসমৰ বিষয়ে সৰু এটা টপিক লৈ। আপোনালোকে অনুগ্ৰহ কৰি শেষলৈকে এই ভিডিঅ'খন চাই থাকিব। প্ৰথমতে আমাৰ অসমখন ক'ত অৱস্থিত? আমাৰ অসমখন ভাৰতবৰ্ষৰ উত্তৰ পূবত অৱস্থিত। আমাৰ অসমখন সাংস্কৃতিক আৰু ভৌগোলিকভাৱে এখন পৃথক ৰাজ্য। দ্বিতীয়তে আমাৰ অসমৰ মাটিকালি কিমান? আমাৰ অসমৰ মাটিকালিৰ বিষয়ে ক'বলৈ গ'লে অসমৰ সৰ্বমুঠ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। তৃতীয়তে অসমৰ জনসংখ্যাৰ বিষয়ে ক'বলৈ গ'লে ২০১১ চনৰ লোকপিয়ল অনুসৰি আমাৰ অসমৰ জনসংখ্যা হ'ল ৩,১১,৬৯,২৭২। লগতে ২০১১ চনৰ লোকপিয়ল অনুসৰি আমাৰ অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখন হ'ল নগাঁও জিলা। আমি এতিয়া ডিছকাছ কৰিম আমাৰ অসমৰ চাৰিসীমাসমূহৰ বিষয়ে। আমাৰ অসমৰ চাৰিসীমাসমূহৰ বিষয়ে প্ৰশ্ন কৰিলে তাৰ উত্তৰ হ'ব এনেধৰণৰ। আমাৰ অসমৰ পূবে আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। পশ্চিমে আছে পশ্চিম বংগ আৰু বাংলাদেশ। তাৰ পিছত উত্তৰে আছে ভূটান আৰু অৰুণাচল প্ৰদেশ। দক্ষিণ ফালে আছে মেঘালয়, বাংলাদেশ, ত্ৰিপুৰা আৰু মিজোৰাম। এইখিনিয়ে আছিল আমাৰ অসমৰ চাৰিসীমাসমূহ। যদি আমি অসমৰ সৰ্বমুঠ জিলাসমূহৰ বিষয়ে জানিব বিচাৰো তেতিয়াহ'লে তাৰ প্ৰথম প্ৰশ্নটোৱেই হ'ব আমাৰ অসমত বৰ্তমান জিলা কেইখন? আমাৰ অসমত বৰ্তমান জিলা হ'ল ৩৪খন, অৰ্থাৎ 34 ডিষ্ট্ৰিক্টছ ইন আছাম। আমি এতিয়া এই জিলা কেইখনৰ নাম আলোচনা কৰিম। প্ৰথমতে আছে তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট আৰু বিশ্বনাথ। তাৰ পিছত আছে গোলাঘাট, কাৰ্বি আংলং, শোণিতপুৰ, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি। পিছত কৰিমগঞ্জ, মৰিগাঁও, তাৰ পিছত ওদালগুৰি, দৰং, কামৰূপ মেট্ৰ', বাক্সা, নলবাৰী, কামৰূপ, বৰপেটা। পিছত আছে চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ চালমাৰা, মানকাছাৰ আৰু বাজালি। এই বাজালি জিলাখনেই হ'ল অসমৰ শেষৰ জিলাখন। এই জিলাখন নতুনকৈ গঠিত হৈছে। এইকেইটাই আছিল আমাৰ অসমৰ জিলাসমূহ। আজিলৈকে এইখিনি আছিল আমাৰ ভিডিঅ'। যদি এই ভিডিঅ'খন চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।